Balijan along International Adivasi Day Katalon Pon. Nipai sirkep ar nipai payacheklo ada porpai kepra chitim apor malom pen pangcheng ponlo. Number 1 Borjan constituency kiparlo Balijan sangtilang so patho aklamalong International Adivasi Day Katalona jai mek deng ponlo. XAPLA surrender tang group chief guest Sunil Dungdung lapen manpeng kedo kithe kiting atum chetong dun. Lapen labang solong Karbianglong Adivasi students asong atum nang chetong dun pen mayor di pidun lo. Lapen non ke bang ji pai ni pai inkora trok lapen inkora trok si bangke dongkamukam along si padoponji pusi nang pachini dun. Dilai pen hemari be inglongkiri aberta. হয় আজি আমি আপনার নেতৃত্বত বালিজানত আয়োজন করা হয়েছে বিশ্ব আদিবাসী দিবস আৰু এই দিবসত আমি আমার নিজের যে অধিকার আৰু আমি যে আদিবাসী হওঁ আমার মৌলিক অধিকার আছে এইবিলাক যে আমার মাজত থাকিব লাগে আৰু সেই অধিকারসমূহ আমার মানুহে নাজানে গতিকে সেই বস্তুখিনি আমার মাজত লৈ আনিবৰ কাৰণে ইউএনঅ যি পদক্ষেপ লৈছিলে আৰু ইউএনঅ যি 23 ডিসেম্বৰ 1994 চনতে স্বীকৃতি দিছে যে আদিবাসীসকলক মান সন্মানৰ কাৰণে বিশ্ব আদিবাসী দিৱস পালন কৰিব লাগে আৰু সেই মৰ্মে আজি আমি ইয়াতে একত্ৰিত হৈ আমি আদিবাসী হওঁ আমাৰো নিজৰ কলা সংস্কৃতি আছে এই কলা সংস্কৃতি লৈ আমি এই আজি দিৱসটো পালন কৰিছোঁ আৰু আমি ইয়াত আহি আনন্দিত হৈছোঁ যে আমাৰ এই বৰ্ডাৰ এৰিয়াত থকা নিজৰ আদিবাসী মা দেউতা ভাই বন্ধুসকলে এই প্ৰগ্ৰামত অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকক আমি অৱগত কৰাইছোঁ যে আমাৰ অধিকাৰসমূহ কি আছে আৰু এই অধিকাৰসমূহ পাবলৈ আমি কি কৰিব লাগে গতিকে আজিৰ এই বিশ্ব আদিবাসী দিৱসত আমি বৰ্তমানত যি কাৰ্বি আংলং অট'নমাছ কাউন্সিলত চলাই থকা কাৰ্বি আংলং অট'নমাছ কাউন্সিলক চলাই থকা বিজেপি চৰকাৰ তথা অসম চৰকাৰক ক'ব বিচাৰোঁ যে আমি আদিবাসী লগতে আমি ট্ৰাইবেল হওঁ আৰু আমি ট্ৰাইবেল হৈও অসমত আমি আদিবাসী বা ট্ৰাইবেল হিচাপে আজিলৈকে স্বীকৃতি পোৱা নাই আৰু সেই ক্ষেত্ৰত আমি মাত মাতি আহিছোঁ অনাগত দিনতো আমি মাত মাতি যাম কিন্তু আমাৰ যি পৰিচয় আছে আমি যে ট্ৰাইবেল হওঁ এই ট্ৰাইবেল আমাক অধিকাৰটো বা আমাৰ যি আইডেণ্টিটি আছে এই আইডেণ্টিটিটো আমাক চৰকাৰে দিবলৈ অতি সোনকালে ব্যৱস্থা কৰিব লাগে বিশ্বাস আছে ভাৰত চৰকাৰ তথা অসম চৰকাৰ লগতে কাৰ্বি আংলং অট'নমাছ কাউন্সিল বিজেপি চৰকাৰৰ যি শ্লোগান সবকা সাথ সবকা বিকাশ যদি এই শ্লোগানটো সঁচা অৰ্থত যদি ইমপ্লিমেণ্ট কৰিব বিচাৰে তেতিয়াহ'লে আমাক যি আমাৰ আইডেণ্টিটি আছে এই আইডেণ্টিটিটো দিব লাগে কিয় কিন্তু আজিলৈকে ভাৰত চৰকাৰে আমাৰ এই আইডেণ্টিটিটো দিয়া নাই আমি আদিবাসী হওঁ আৰু আদিবাসী নিজৰ এটা সুকীয়া চিনাকি আছে যে আমি ট্ৰাইবেল হওঁ আৰু আমাক এই ট্ৰাইবেল অধিকাৰটো বা আমাক আইডেণ্টিটিটো দিব লাগে জয় আদিবাসী বিশ্ব আদিবাসী দিৱস সকলোকে ধন্যবাদ জনালোঁ স্যার ইয়াত বৰ্ডাৰ কনষ্টিটুৱেঞ্চিৰ ভিতৰতে ইয়াতে বালিয়ান মানে ইয়াত বৰ্ডাৰ আৰু ইয়াত আদিবাসী থকা জেগাতে চ'লাৰ প্ৰজেক্টটো যাইছে এইটো কাৰণে আপুনি কি ক'ব স্যাৰ চ'লাৰ প্ৰজেক্ট আমাৰ ৰাজ্যৰ কাৰণে প্ৰথম যদি চাওঁ এটা লাভদায়ক প্ৰজেক্ট হয় লগতে চৰকাৰে মনত ৰাখিব লাগিব যে যিটো জায়গাত এতিয়া চ'লাৰ প্ৰজেক্ট বহাব গৈ আছে এই জায়গাত আমাক আদিবাসী মানুহ আছে কাৰ্বি মানুহ বসবাস কৰি আছে বহুত বছৰৰ পৰা কিন্তু আজিলৈকে হয় দুৰ্ভাগ্য কথা যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলে এই এৰিয়াত বসবাস কৰি থকা আদিবাসী হওক কাৰ্বি হওক বা অন্য জাতি মানুহ হওক কিন্তু পটা দিয়া নাই এতিয়া চ'লাৰ প্ৰজেক্ট বহাব গৈছে তাত ক'বলগীয়া আমাৰ একো নাই কিন্তু যিবিলাক মানুহক এতিয়া উচ্ছেদ কৰি বহাব এই মানুহক উচিত ক্ষতিপূৰণ দিব লাগে আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কাৰ্বি আংলং অট'নমাছ কাউন্সিলে কৰি দিব লাগে আৰু এই পদক্ষেপ অতি সোনকালে কৰিব লাগে কাৰণ যিমান মানুহ বহি আছে ইয়াত য'ত এতিয়া প্ৰপ'জ চ'লাৰ প্ৰজেক্ট ঠাই প্ৰপ'জ কৰিছে গোটেইখিনি মানুহ চাবলৈ গ'লে দুখীয়া এই মানুহক যদি উচ্ছেদ কৰি দিয়ে আজি কাৰ্বি আংলং অট'নমাছ কাউন্সিল কালি ক'লৈ যাব কি কৰি খাব গতিকে ক্ষতিপূৰণ দি সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে অলপ কথা কৈছে চাওক আজি
কেন্দ্ৰীয় চৰকাৰে আজিৰ এক বিশেষ দিনটো আমাক আদিবাসী হিচাপে জীয়াই থকাৰ কাৰণে এক বিশেষ এতিয়া ঘোষণাহে কৰিছে। লেকিন অসমত আমি মানুহ হিচাপে জীয়াই থকাৰ এতিয়ালৈকে আমি পৰিস্থিতি দেখা নাই। আৰু গতিকে অসম চৰকাৰ থাক কেন্দ্ৰীয় চৰকাৰক একটা বিশেষ আহ্বান কৰিছোঁ যে আপোনালোকৰ চেনেলৰ জৰিয়তে যে অসমত থকা আদিবাসী জনগোষ্ঠীক শিডিউল ট্ৰাইবৰ মৰ্যাদা প্ৰদান কৰিব লাগে। আৰু দীৰ্ঘদিনৰ পৰা আদিবাসী পিপল লিবাৰেশ্যন আৰ্মি থাপলা সংগঠনে আগৰ পৰাই দাবী কৰি আহিছে আৰু সদায় দিন আমাৰ যি দাবী আছে সেই দাবীটো অটল থাকিব। আৰু গতিকে চৰকাৰৰ লগত আমি আলোচনাত আহিছোঁ, আৰ্মছটো জমা কৰিছোঁ। লেকিন আমি আমাৰ যি দাবী আছে চৰকাৰক আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰি আমি আমাৰ দাবীবিলাক পূৰণ কৰিব আমি চেষ্টা কৰিম। আৰু গতিকে আমাৰ যি কাৰ্বি আংলঙত বসবাস কৰা আদিবাসী জনগোষ্ঠীৰ যি সমস্যা সেই সমস্যাবিলাক সমাধান হ'বলৈ কাৰণে যি আমাৰ মাটি পাট্টাবিলাক নিদিয়ে চৰকাৰে তেওঁলোকক মাটি পাট্টা দিব লাগে। টি গাৰ্ডেনত থকা আদিবাসীবিলাকক যি 350 টকাতকৈ অধিক বৃদ্ধি কৰিব লাগে সেইবিলাক দাবী আছে আমাৰ আগৰ পৰাই। আৰু এইবিলাক দাবী অতি সোনকালে চৰকাৰে প্ৰদান কৰিব লাগে। গতিকে অসমত থকা আদিবাসী জনগোষ্ঠী যিমানে য'তে ঠাইত থাকি আছে তেওঁলোকৰ সকলোকৰ অধিকাৰ আছে নিজৰ মাটিখন পাট্টা পাবলৈ কাৰণে। লেকিন অসমত থকা আদিবাসী জনগোষ্ঠীৰ বিভিন্ন ঠাইত তেওঁলোকে মাটি পাট্টা পোৱা নাই। আৰু গতিকে অসম চৰকাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল যি CM তুলিৰাম ডাঙৰীয়াক কৈছোঁ যে তেওঁৰ আণ্ডাৰত যি অট'নমাছ কাউন্সিল আছে এই কাউন্সিলৰ জৰিয়তে অতি সোনকালে আদিবাসী জনগোষ্ঠীৰ য'ত আদিবাসী জনগোষ্ঠী আছে তেওঁলোকক পাট্টা প্ৰদান কৰিব লাগে আমি আহ্বান কৰিছোঁ।